সকলোকে মোৰ আন এটা ভিডিঅ'লৈ। আজি হৈছে বৃহস্পতিবাৰ মে' মাহৰ 14 তাৰিখ আৰু শেষ বহাগ, মানে আজি বহাগৰ 31 তাৰিখ। চাওঁতে চাওঁতে বহাগটো এনেকৈ গ'লগৈ, নতুনকৈ ক'বলৈ কোনো কথাই নাই কি পৰিস্থিতি হৈছে। সেইকাৰণে এতিয়া অকল এটাই আশা যে চিটুৱেশ্যনসমূহ ঠিক হৈ যাওক, পুনৰ আগৰ দৰে সুস্থিৰ অৱস্থা ঘূৰি আহক, সেয়ে ভাবিম, সেই কামনা কৰিছোঁ। আৰু যি কি নহওক, এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিবলৈ কেমেৰা অন কৰি লৈছোঁ। গা পা ধুই আহিলোঁ, চুলি ধুলোঁ, চুলিখিনি চাওক শুকোৱা নাই, মই সেইটো কাৰণে ফণিওৱা নাই, জখিনী নিচিনাই হৈ আছে চাগে। ময়ো গা ধুলোঁ, লগতে টনিক গা ধুলোঁ। সি বিচনাৰ তলত সোমালেগৈ এতিয়া, তাৰটোতো গৰম দিনত জানি বিচনাৰ তলত সোমাবলৈ। আৰু ৰাতিপুৱা টাইমত বতৰটো বহুত ৰ'দ দিছিলে, কিন্তু এতিয়া অকণমান গোমা কৰিছে, বতাহ বৰষুণ অহাৰ চান্স আছে। আৰু এতিয়া মই ব্লগটো তেনেহ'লে ষ্টাৰ্ট কৰোঁ, আৰু শেষলৈকে আপোনালোকে চাব আৰু জনাব মোৰ ভুল ভ্ৰান্তি, ক'ত কি ভুল হৈছে আৰু ক'ত কি শুদ্ধ কৰিলে মোৰ আৰু ভাল হ'ব। আটা পকৰি মই 3টামান খালোৱেই, আৰু এইকেইটা আছে। এটা মই খাম, এটা অকণমান টনিক দিম, টনিয়ে নাখায় কিন্তু অকণমান খাব, এটা বুলিয়ে খাব, আৰু 2টা মই খাম। এতিয়া খাই লওঁ। আটাৰ পকৰি খাইনে আপোনালোকে খাবলৈ বহুত টেষ্টি হয়। বেলেগ যেনেকৈ পকৰি বনায় তেনেকৈয়ে বনাব। অলপ বেকিং দিলে ফুলি যায় তেতিয়া। এনেতো পকৰি বনালে বেকিং নিদিওঁ, কিন্তু আটাৰ পকৰি বনালে বেকিং দি দিলে খাবলৈ ভাল হয়। মই ভাত পানী খাই আহি এতিয়া বিচনাত আহিছোঁ। বিচনাখনে এতিয়া আৰু জীৱনৰ লগৰী হৈ গৈছে। বিচনা, খোৱা, পাকঘৰ, শোৱা, এইকেইটাই। কিনো কৰিম, বতৰ বেয়া, মই কৈছিলোঁ বৰষুণ দিলে অলপ আগতে। এতিয়া বৰষুণটো অকণমান এৰিছে, আহিলে মানে এতিয়া অকণমান ফৰকাল কৰিছে। আকৌ পাছবেলাকৈ দিয়ে যদিও নাজানো, এতিয়া বাৰু ঠিকে আছে। এতিয়া অকণমান আৰাম কৰোঁ, মোবাইল টিপোঁ। লগ পাই আছোঁ আপোনালোকক আকৌ অলপ পিছত। হাই ফ্ৰেণ্ডছ, মই আপোনালোকৰ লগত এটা পিঠাৰ ৰেচিপি শ্বেয়াৰ কৰিম। ৰেচিপি বুলিও ক'ব নোৱাৰি, সকলোৱে বনায় যোনটো টেকেলি মুখত দিয়া পিঠা। কিন্তু টেকেলি মুখত দিওঁতে পিঠাটো অলপ বেলেগ ষ্টাইলত বনায়, কিন্তু মই বেলেগ এটা ষ্টাইলত বনাম। পিঠাখিনি মই এতিয়া প্ৰথমে পানীৰে অলপ গুলি লৈছোঁ। তাৰপিছত মই ইয়াত নাৰিকল অকণমান মিলাই দিছোঁ। তাৰপিছত এয়া গাখীৰ অলপ মিলাই দিম। এইখিনি নাৰিকলত এতিয়া মই খুন্দি লোৱা বাদাম, ভাজি পিনি মই খুন্দি লোৱা বাদামখিনি মিলাই দিছোঁ। লগত এয়া গুড় আৰু চেনি প্ৰয়োজন অনুসৰি দি মই সানি লৈছোঁ। আচলতে এইখিনি মই পিঠাটোৰ ভিতৰত দিম পুৰৰ কাৰণে। মই ডেগত পানী উতলাই ৰাখিছোঁ, আৰু মুখখনত মই ভাপটো ওলাই যাব নোৱাৰাকৈ কলপাতেৰে এটা সোপা দি ৰাখিছোঁ। চাহ খাই আহি মই বহিছোঁ। আপোনালোকে যদি মই বনোৱাৰ নিচিনা পিঠাটো ট্ৰাই নাই কৰা, এবাৰ ট্ৰাই কৰি চাব, খাবলৈ খুব ভাল হয়। আৰু নিজে যেতিয়া ট্ৰাই কৰি চাব, খালে গম পাব কেনেকুৱা হয়। আৰু এতিয়া 7 বাজি গৈছে, মই ভাবিছোঁ ভিডিঅ'টো ইমানতে আজি সামৰোঁ। আৰু আচলতে সামৰোঁ নহয়, ইয়াৰ পিছতো আৰু অলপ ভিডিঅ' আছে, আপোনালোকে চাওক। আশা কৰিছোঁ চাই ভাল পাব। আজি আচলতে বহাগৰ শেষ দিন, সেইকাৰণে আপোনালোকৰ মাজলৈ ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে শ্বুট কৰা কেইটামান বিহু নৃত্য আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই, আৰু তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে ভিডিঅ'সমূহ মোলৈ প্ৰেৰণ কৰাৰ কাৰণে। আহক ভিডিঅ'সমূহ চাওঁ আৰু তেওঁলোকক মৰম দিব বুলি আপোনালোকক আশা কৰিলোঁ। কৰোনা মহামাৰীয়ে এইবাৰ আমাৰ বহাগ বিহুটোক একেবাৰে ঠাণ্ডা কৰি পেলালে। কিন্তু তাৰ মাজতো কোনোবাই জানো ঘৰত এপাক ননচাকৈ আছে? বহাগেই এনেকুৱা, বহাগ যেন এটা ঋতু নহয়। ই মন প্ৰাণ চঞ্চল কৰা যেন বতাহত উৰি অহা এটা ৰং। মৰম ভৰি আছে, এই মৰম কাৰ বাবে জানানে?
জানমণি তোমাৰ বাবে জানমণি তোমাৰ O senang go sabone khalale pat O senang go sale lagale mat O senang anyo khamiya O senang jatu kabulali duha O tate rogasla pindli ka O senang tukne dekhi den toine nasibe bihu bihu na lage gat O senang jatu kabulali O bohagi keloi toi ahili O kuliti keloi toi binali O bohagi keloi toi ahili O kuliti keloi toi binali O bohagi kaor dekha na bhoru O bohagi boliya oi korili boliya oi korili মোর হল হল কি হুনায়া সিরিপ নো সিরিপ করে মোর হল হল কি হুনায়া কাপড় নো ধুয়াছিল মোর হল হল কি হুনায়া সিরি নো ধুই তোলর সিরি গছত ৰুমাল বা গামোচা মেৰাই বহাগীক বিদায় বা বহাগক বিদায় দিয়া পৰম্পৰা অতীতৰ পৰা চলি আহিছে। সৰুতে যেতিয়া জেং বিহু কৰিছিল, জেং বিহু কৰি পোৱা ৰুমাল বা গামোচা এইদৰে গছত মেৰাই বহাগী বিদায় বা বিহু উৰুৱাইছিলোঁ। আশা কৰোঁ দেশলৈ সুস্থিৰ অৱস্থা ঘূৰি আহক। অহা বছৰ বহাগত সকলোৱে যেন উল্লাস উদ্দীপনাৰে বহাগীক আদৰণি জনাব পাৰোঁ।